ইভিনিং আসসালামু আলাইকুম নমস্কাৰ সকলো ফ্ৰেণ্ডকে আজি মই দেখাইছোঁ যে আমাৰ বাৰীখনত মানে কি আছে মই তাৰে অলপ মানে দেখাই দিছোঁ আৰু এখন আছে লাওচাং আৰু এনেকৈ লাওচাংখন দিছোঁ আৰু এফালে আছে তিয়ঁহ লাগি আছে তিয়ঁহ মানে এটা দুটা বগাইছে আৰু এজোপা আছে মানে ইনচুলিন গছ মানে এজোপা আছে মানে কাৰোবাৰ যদি মানে চুগাৰ আছে এই চুগাৰ পাতটো 3 খিলা চবাই খাই দিব লাগে তেতিয়া মানে চুগাৰটো কমি যায় মানে নৰ্মেলত থাকে এজোপা গছ বলকচোন মই দেখুৱাই আছোঁ আৰু এজোপা তামোল গছ আৰু এজোপা মই ৰোৱা বীজ জলকীয়া মই বীজ জলকীয়া পুলি আনিছিলোঁ ছটাৰ মাজত মানে এটা মানে বীজ জলকীয়া পুলি মৰি থাকিলে চাওকচোন সেইটো পকি আছে নহয় জানো বীজ জলকীয়াটো এইটো পকি আছে এইটো পুৰা জ্বলা এইবোৰ ইমান ধুনীয়াকৈ লাগিছে আৰু এজোপা ৰঙালাও মাটিতহে বগায় দেই চাঙত নবগায় আৰু এজোপা আছে জাতিলাও এয়া জাতিলাও লাগি আছে সেইবোৰ জাতিলাও আৰু মই যিহেতু জলকীয়া দেখাই আছোঁ বলকচোন এয়া জলকীয়া লাগি আছে এইবোৰ জলকীয়া মানে কেঁচাতে জ্বলা মই বোলো টেষ্ট কৰি চাওঁ কেঁচাতে জ্বলা মানে বহুত জ্বলা এইবোৰ ভোট জলকীয়া মানে এতিয়া মানে কেঁচা হৈ আছে কেঁচা হোৱাৰ পাছত যেতিয়া পকিব তেতিয়া মানে পাইকাৰীকৈ মানে বিকি দিম বুলি মানে ভাবিছোঁ পাইকাৰী ৰেটত এজোপা ভোট জলকীয়া এজোপা ভোট জলকীয়া দুজোপা তিনিজোপা এইফালে 4জোপা যে এজোপা সৰু হৈ আছে আৰু এজোপা পাঁচজোপা এইফালে 6জোপা আৰু এই ভোট জলকীয়া মানে বহুত ডিমাণ্ড আছে মই মানে যে ভাবিছিলোঁ যে মানে 100 টকাৰ মানে জলকীয়া কিনিম বুলি ভাবিছিলোঁ কিন্তু মোৰ হাতত অকল 60 টকা এটা আছিলে এই 60 টকাটোৱেদি 6জোপা জলকীয়া আনিলোঁ আৰু এতিয়া দেখিছেনে ইমান ধুনীয়া হৈছে কষ্ট কৰিব ভাল ফল পাব নহয় জানো আৰু এইখিনি হৈছে কলা জলকীয়াবোৰ যে মানে জলকীয়া মানে বিভিন্ন ধৰণৰ আছে মানে মাইক্ৰ জলকীয়া আৰু এইখিনি হৈছে কেঁচা জলকীয়া এইবোৰ কেঁচা জলকীয়া এইখিনি আৰু এইখিনি কেঁচা জলকীয়া এইখিনি কেঁচা জলকীয়া হয় এইখিনি কেঁচা জলকীয়া আৰু এইফালে আছে কচু বলকচোন আৰু দেখাগৈ আমাৰ খুতুৰা আছে এয়া খুতুৰা আৰু মই এই জলকীয়া পুলিকেইটা মই শিমলগুৰিৰ পৰা আনিছিলোঁ কেইটা পুলি 1 2 3 4 5
5টা। এজোপা হৈছে ৰঙালাও গছ, এইবোৰ ভেন্দি গছ 5টা, আৰু এইফালে আছে 6জোপা, 7জোপা জলকীয়া গছ। মই পুলি আনিছিলোঁ সৰুতে। এটা জলকীয়া পুলিৰ দামে আপোনাৰ 10 টকা, ভাবি চাওকচোন। আমাৰ নামৰ দেওবাৰ বজাৰখন বহে, তাতে মই প্ৰত্যেকটো দেওবাৰে যাওঁ। তাত সেনেকৈ গৈ মোৰ হেৰি জলকীয়া বেপাৰীবিলাক চিনাকিয়ে হৈ গ'ল এজোপা তিয়ঁহ গছ, তিয়ঁহ পকাইছে। আৰু এইবোৰ আছে 12মহীয়া মাটি কঁঠাল। আৰু এইজোপা আছে ৰঙা মধুৰি, এজোপা আছে ৰঙা মধুৰিআম। এইফালে আছে আমলখি গছ। আৰু এজোপা জামু গছ, তামোল গছ, এজোপা মধুৰিআম। আৰু ইমানতে মই ভিডিঅ'টো সামৰিছোঁ। আৰু মোৰ ভ্লগটো চাই কেনে পালে জনাব, শ্বেয়াৰ কৰিব, কমেণ্টছ, ছাবস্ক্ৰাইব কৰিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।